আজি হল ওদালগুৰি জিলা বিপেপ দলৰ সকলোলৈ মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বাধা বিঘিনিৰ মাজতো আজিৰ কাৰ্যসূচীখন সফল কৰাৰ বাবে আমাৰ যিখিনি ব্যক্তিয়ে দিন ৰাতি কষ্ট কৰি কাম কৰি আজিৰ সভাখন সুপাইনা মাইকা আজি ওদালগুৰি জিলা বিপেপ দলৰ উদ্যোগত ইয়তৰ সেমিনাৰ হৈছে ওদালগুৰি জিলা ইয়ত বিপেপৰ এই সেমিনাৰত কমেও 2000তকৈ বেছি আমাৰ ইয়তসকল আছে আৰু যিখিনি ছাবজেক্ট লৈ পেলাই আলোচনা কৰিছে ইয়াত সেমিনাৰত আমাৰ কাম্পা বৰগোহাঁই ডাঙৰীয়া আহিছে, আমাৰ ৰিটায়াৰ্ড SP প্ৰদীপ ব্ৰহ্ম ডাঙৰীয়া আহিছে, ইহঁতে আৰু চৰণ বড়ো ডাঙৰীয়াও আছে। ইহঁতে যিখিনি বক্তব্য ৰাখিলে ইহঁতসকলক যিখিনি কথা কৈ পেলাই এনকাৰেজ দিলে, এইটো খুব ভাল কথা যে আমাৰ ইহঁতসকলে বহুত এনকাৰেজ পাইছে আজি। আৰু ময়ো লাষ্টত ইহঁতসকলক সেইটোৱেই জনাইছোঁ যে ব্ৰিটিছ চুক্তিৰ হিষ্ট্ৰীটো কেনেকুৱা হৈছে আৰু কোন কোন ছাপৰ্ট কৰিছিল সেইখিনি কথা মই জনাই দিছোঁ। মুঠতে মই খুব ভাল লাগিছে। আৰু আগন্তুক আমাৰ যিটো লোকসভা 2024ত যিটো লোকসভাৰ নিৰ্বাচন হ'ব, দৰং ওদালগুৰি লোকসভা আৰু কোকৰাঝাৰ লোকসভা, ইয়াত আমি বিপেপ হিচাপে অকলে খেলিব, কাৰো লগত এলায়েন্স নহ'ব। আৰু এইবাৰ আমি যদি 2জন MP জিকাব পাৰে তেতিয়াহ'লে দিল্লীত একজন কেবিনেট মিনিষ্টাৰ পোৱাটো 100% কথা, আৰু এইটো আমি চেষ্টা কৰি আছোঁ। স্যার, বিজেপি চৰকাৰে আপোনাক বিচাৰি আছে MP ইলেকশ্যনৰ কাৰণে, এই ক্ষেত্ৰত আপুনি কি কয়? নাই, এইটো মিডিয়াতহে কোনোবাই কৈছে, কিন্তু এনেকুৱা আমাৰ দলৰ লগত ডাইৰেক্ট এনেকুৱা যোগাযোগ নাই। হয়তো মিডিয়াত ময়ো কিবা কিবি ক'ব পাৰে, সেইটো কিন্তু দলৰ লগত এনেকুৱা ডাইৰেক্ট যোগাযোগ কিবা হোৱা নাই। এইটো ক'ব পাৰে, কোৱা ডাঙৰ কথা নহয়, কিন্তু আমাৰ উদ্দেশ্যটো হ'ল বিপেপে অকলে খেলিব, 2জন MP লৈ যাম দিল্লীত আৰু একজন কেবিনেট মিনিষ্টাৰ ল'ম ভাল ডিপাৰ্টমেণ্ট লৈ পেলাই। MLA মিনিষ্টাৰেৰে ভৰি পৰিছে গোটেই BJD। মই নাজানো, এইটো আপোনালোকে দেখি আছে, মইতো দেখা নাই। আপোনালোকে বহুত আমাৰ BTC অঞ্চলত বহুত মিনিষ্টাৰ MLA সোমাই আছে বুলি কৈছে, মই কাকো কাটি নকৰোঁ। মই আপচুটো আজি কথা নহয়, মই বহুত দিনৰ পৰাই কৈ আছোঁ, আপোনালোকেহে আজিহে শুনিছে নেকি। কিন্তু মই এনেকুৱা আপচুৱে BTC চুক্তিত ছাপৰ্ট কৰা নাই, ছাপৰ্ট অফ লেটাৰ দিয়া নাই, সেই কথাটো আজিৰ কথা নহয়, বহুত আগৰ পৰাই কৈ আহিছোঁ। অসমত যিমান দল সংগঠন আছে, আছুৰ পৰা, গোৰ্খাৰ পৰা, আদিবাসীৰ পৰা, বেংগলীৰ পৰা বা মাইনৰিটিৰ পৰা যিমান দল সংগঠন আছে চবে ছাপৰ্ট কৰিছে, ছাপৰ্ট অফ লেটাৰ আমাক দিছে, কিন্তু অল বডো ষ্টুডেণ্টছ ইউনিয়ন আপচুৱে দিয়া নাই। এই কথাটো আজিৰ মোৰ নতুন কথা নহয়। স্যাৰ, 17 বছৰ আপোনালোকক অশান্তি চলাই বুলি কৈছিলে, কিন্তু এইবাৰ 5 বছৰ শান্তি আহিছে বুলি কৈছে ভিতৰত, এই ক্ষেত্ৰত কি কয়? এই 5 বছৰটো হোৱা নাই, সিহঁতে 3 বছৰ হৈছে। এই 3 বছৰৰ অশান্তি। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী কোন হ'ব? নাই, পাৰ্টি কোন হ'ব এতিয়া ডিচাইড হোৱা নাই। মুঠতে পাৰ্টি দিয়াটো, কেণ্ডিডেট দিয়াটো 100% কথা। পিছত বিজেপিৰ লগত মিত্ৰতা হ'ব পাৰে? এইবিলাক মিত্ৰতাৰ কথা নাহে। আমি 2জন MP জিকাই ল'ম আগত, ইয়াৰ পিছত চাম কাৰ লগত থকা হ'ব। ঠিক আছে, থেংক ইউ।